ঠগিলে জুবিনদাৰ এইটো চাউণ্ড আনা গাড়ী হয়, দুটা আছে। এখন চাউণ্ড আহিলে, মিউজিচিয়ান আহিলে, কিন্তু জুবিনদাই নাহিলে। এইটো জুবিনদাৰ চাউণ্ড। এডভান্স পইচা দিয়া আছিলে, এগ্ৰিমেণ্ট কৰা আছিলে, কিন্তু জুবিনদাই নাহিলে, ঠগিলে। এইটো জুবিনদাৰ চাউণ্ড আছিলে। তাৰপিছত এইখন জুবিনদাৰ চাউণ্ডৰ গাড়ী হয়। এখন এতিয়া এডভান্স পইচা দিয়া নাই, এতিয়ালৈকে এডভান্স পইচা ঘূৰাই দিয়া নাই, সেইকাৰণে এতিয়া গাড়ীখন যাবলৈ দিয়া হোৱা নাই। আৰক্ষীসকল আছে, এই জুবিনদাৰ মেনেজাৰে পে'মেণ্ট ঘূৰাই নিদিয়ালৈকে এতিয়ালৈকে গাড়ীখন আবদ্ধ কৰি ৰখাইছে কমিটিয়ে। জুবিনদাৰ মেনেজাৰে যেতিয়া পে'মেণ্ট ৰিটাৰ্ণ কৰি দিব, তেতিয়া এইখন গাড়ী যাবলৈ দিয়া হ'ব। আমাৰ ৰাইজক ঠগিলে। এয়া পইচা দিয়া নাই জুবিনদাৰ মেনেজাৰে, এতিয়া পুলিচে কথা পাতি আছে। আৰক্ষীয়ে কথা পাতি আছে, জুবিনদাৰ মেনেজাৰৰ পইচা ৰিটাৰ্ণ দিয়া নাই। কথা পাতি আছে। বাকী টকাখিনি ঘূৰাই দিয়া নাই। ডিজিটেল এতিয়া হ'ল ডিজিটেলাইজ। তাতে একাউণ্টটো পইচাটো সোমাই আছে, সেইটো লগে লগে ট্ৰান্সফাৰ কৰিব পাৰে। চবত পেমেণ্ট তুমি দিয়া, তোমালোক কেইটা নকবা, প্ৰথম নবহাবা, পুলিচ প্ৰশাসনৰ সুবিধা লৈছা। ষ্টেজ আছিলে, এখন চাউণ্ড আছিলে, জুবিনদাৰ চাউণ্ডৰ গাড়ী। জুবিনদাই ঠগালে ৰাইজক। লাখ লাখ মানুহ আহিছিলে জুবিনদাক চাম বুলি, কিন্তু বেয়াকৈ ঠগিলে। কিন্তু এডভান্স পইচাও দিয়া আছিলে। এতিয়া কিছুমানে কৈ আছে পইচা দিব নোৱাৰাৰ কাৰণে জুবিনদা নাহিলে, এইটো ভুল কথা। কিন্তু এডভান্স পইচা আধা দিয়া আছিলে, তাৰপিছত বাকীখিনি কেছ পইচা ৰেডি কৰি থোৱা আছিলে, কিন্তু জুবিনদাই নাহিলে। কি কাৰণত নাহিলে, এইটো মেনেজাৰো পলালে।